নমস্কাৰ পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে স্মাৰ্ট বয় আসাম। এই ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰফিটৰ কাৰণে বনোৱা হয়, চ' কোনো গাত পাতি নলয়। চ' ব'লা বেছি দেৰি নকৰি ভগৱানৰ নাম লৈ যাওঁ মোৰ এতিয়া ভিডিঅ' লৈ। আজি মই যোনটো টপিকৰ ওপৰত কথা পাতিম সেই টপিকটোৰ ঘটনা হৈছিল 2021 চনত, কিন্তু আজি মই 2023 চনত উলিয়াবলগীয়া হৈছে কণ্টেণ্টৰ অভাৱ। গুড, ভেৰি গুড। চ' ব'লা বেছি দেৰি নকৰি ভগৱানৰ নাম লৈ চেট কেলাইটো গায়ে থাকোঁ অকল ভগৱানৰ নাম লৈ। চ' ব'লা, যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিবা, আৰু যদি কোনোবাই মন খাই চাই আছে এই ভিডিঅ'টো তো ঘাপা ঘাপ ছাবস্ক্ৰাইব কৰি দিবা। চ' ব'লা বেছি দেৰি নকৰি এইটোতো গায়ে থাকোঁ অল টাইম। চ' ব'লা জাষ্ট এনজয়। সদৌ মদাহীহঁতৰ বাবে এটা দুখবৰ, গাড়ী খাই মদ চলাব নোৱাৰিব, খাই গাড়ী চলাব নোৱাৰিব। আমাৰ কিন্তু ভাগিনতা না, সৰুকৈ এটা কোৱাৰ্টাৰ হ'লেও চলিবই লাগিব, তেতিয়াহে গাড়ী স্পীড চলে। কিন্তু মামাই পুলিচক স্পষ্ট কৈছো, গাড়ীৰ আৰোহীয়ে যি অৱস্থাত বা যেনেকে থাকিব মোৰ কথা নাই, কিন্তু ড্ৰাইভাৰজন মদ নোখোৱা হ'ব লাগিব। আমাৰ ভাগিনতাই সৰুকৈ হ'লেও এটা কোৱাৰ্টাৰ খালেহে গাড়ীখন চলে। আৰু এটা ককা আছে, সেই ককাটো ৰাতিপুৱা শুই উঠিয়েই তেওঁক লাগে কি মই নাখালে মই মৰি যাম কেলা। মই ৰাতিপুৱা বিচনাৰ পৰা উঠিব নোৱাৰো। এনে লাচ্ছা হবৰ পুতেকটো বিদেশৰ পৰা আহিছে। লাগিবই। আমাৰ ককাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো, আৰু সদৌ মদাহীহঁতৰ বাবে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো, আৰু এনেকৈ খাই যেন আৰু দেশখন আগুৱাই গৈ থকা মামাৰ এই তুমি নামানিবা, তাকে আশা কৰিলো। 20 টকাই খালো, মাত্ৰ 20 টকা। 20 টকাৰ লগত মই 10,000 টকা ভৰিব নোৱাৰো দেই। আমাৰ এখেতে খাইছিলে 20 টকাৰ মাল, কিন্তু ভৰিব লাগিব 10,000 টকাৰ ফাইন। তেওঁ লাগিলে সেই পইচাটোৰ জেলে খাটি দিব, কিন্তু তেতিয়াও নভৰে ফাইন। কিন্তু 20 টকাৰ মাল খাই আমাৰ ভাগিনৰ উল্টা পুল্টা কথা, কিন্তু 10,000 টকা নভৰে, এইটো 100% সঁচা। কিনো হ'ব আৰু হেলমেট পিন্ধি আছো দেই। মদ খাই গাড়ী চলাইছে, বাইক চলাইছে, কিন্তু হেলমেট নাই। তেওঁ সোধাৰ লগে লগে ক'লে হেলমেট ক'ত, তেওঁ টুপিটোকে ক'লে হেলমেট। আমাৰ পুৰা 20 টকা মাল খাই, আমাৰ প্ৰত্যেক তিনিপেক মাল খাই বনোৱা হৈ আহিছে। খতম। চেকিং মানে অভাৰ চেকিং। আৰু এৰি দিছে। মেচিন উলিয়াইছে, আমাৰ ভাগিনহঁতকে বাৰু ৰক্ষা নাই। যিমান খাই আমাৰ মামাই উলিয়াই দিলে মেচিন, একদম ফাটাফাট ওলাই যাব আমাৰ ভাগিনহঁতে কিমান মদ খাই আহিছে। ত' চেকিং মানে অভাৰ চেকিং। আমাৰ মামাই বা ভাগিনসকলক শান্তি নিদিয়ে। আমাৰ মদাহীসকলে নুফুকে। পুলিচে সিহঁতক জ্বলা কোলা খুৱাবলৈ আহে, কিন্তু পুলিচকে এদিন জ্বলা কোলা খুৱাই দিয়ে। ভালকে সোমাই ল। যোনসকল মদাহীয়ে মদ খাই পুলিচৰ পাল্লাত পৰিছে সিহঁতে পস্তাই গৈছে, কাৰণ 10,000 টকাৰ ফাইন দিব লাগিব। আৰু এজনে কথা মদ খাবেই বোলে। খামেই, পইচা দি খাম। এতিয়া মই এটা কথা কওঁ, মদ এটা বহুত ভাল বস্তু, ধুনীয়া বস্তু। শুনিলে নে বাৰু এইজনৰ কথা? মদ বোলে এটা ভাল বস্তু বোলে। আৰু কথা অকল খুৰা ককাসকলে মদ নাখায়, আমাৰ ভাগিনত সৰু ভাগিনতেও। গুড। এই য়ং বয় কিমান আছে চাই লৈছো। লাইচেন্স নাই তোমাৰ? আছে, বাছ। ভেৰি গুড বয়। হেলমেট নাই তোমাৰ? হেলমেট ঘৰত আছে। আৰু তুমি মদ খাই আহিছা? বয়স কিমান? 19 বছৰত তুমি 180 বটল এটা হাফ খাই আহিছা। 180 বটল এটা হাফ। পাৰিলেতো এওক এটা গামোচা পিন্ধাই সন্মান জনাব লাগে, ইমান ডাঙৰ কাম এটা কৰি আহিছে এও। ছোৱালী ভিডিঅ'টো ইমানেই। যদি কোনোবাই মদ খাই ভিডিঅ'টো চাই আছা, তাত লাইক কৰি দি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই। হাঁহি থকা আৰু সুখত থাকা। বৰবাদ কৰিব বে, মই বৰ নাখাওঁ নহয়।
এই যা কোন বন খোৱা থাকবলৈ আহিছ যা মই নাখাওঁ নহয় বদ দেই তো ভিডিঅ'টো আজি মানে লাহেৰা কৰি দিব দেই